হাই ফ্ৰেণ্ডছ, আজি মই মোৰ কাৰেণ্ট GPS লোকেশ্যনৰ পৰা নিশাৰ আকাশৰ লাইভ ভিউ দেখুৱাইছোঁ। এয়া জুপিটাৰ চেটাৰ্ণ দেখিছে। আজি 4 আগষ্ট 2020, এতিয়া নিশাৰ 10 বাজিছে। 10 বজাৰ নিশাৰ আকাশৰ লাইভ ভিউৱে আপোনালোকেও চাব পাৰিব। কেনেকৈ চাব মই জনাম, ভিডিঅ'টো স্কিপ নকৰিব, শেষলৈকে চাই থাকিব। আজি আমাৰ সৌৰজগতৰ প্ৰতিটো গ্ৰহ আঙুলিৰ ঠাৰত ঘূৰাই ইলুটি সিলুটি কৰি দেখুৱাম। লগতে প্ৰতিটো গ্ৰহৰ নিজা চাউণ্ড শুনিব পাব। চ' ইউজ হেডফোন ফৰ বেটাৰ এক্সপিৰিয়েঞ্চ আৰু ছাবস্ক্ৰাইব কৰিব আমাৰ চেনেলটো, বেল আইকনটো দবাই থ'ব আৰু শ্বেয়াৰ কৰিব যাতে আনেও শুনিব পাৰে। ফ্ৰেণ্ডছ, এই মাখন ৰঙী গেছ ডাৱৰৰ নিচিনা দীঘলীয়া ডাৱৰৰ শাখাটোলৈ মন কৰিছেনে? এই দীঘলীয়া শাখাটোৱেই হৈছে আমাৰ হোম গেলেক্সি হাতীপতি তাৰকাৰাজ্যৰ কেন্দ্ৰ, অৰ্থাৎ গেলেক্টিক বাৰ অৱ আৱাৰ মিল্কী ৱে গেলেক্সি। আৰু এই গেলেক্টিক বাৰডালৰ পৰা আমাৰ সৌৰজগতলৈ 27,000 আলোকবৰ্ষ কিলোমিটাৰ দূৰত্ব। জানেইতো, এক বছৰত পোহৰৰ গতি 9.46 ট্ৰিলিয়ন কিলোমিটাৰ। আৰু আহক এতিয়া আমাৰ হাতীপতি তাৰকাৰাজ্যৰ কোনখিনিতনো আমাৰ সৌৰজগতখন আছে তাক এবাৰ চাই লওঁ। 13.51 বিলিয়ন year old আমাৰ হাতীপতি তাৰকাৰাজ্য। ইমূৰৰ পৰা সিমূৰলৈ ইয়াৰ ব্যাস 1.5 লাখ আলোকবৰ্ষ কিলোমিটাৰৰ পৰা 2 লাখ আলোকবৰ্ষ কিলোমিটাৰ আৰু ডাঠ প্ৰায় 2000 আলোকবৰ্ষ কিলোমিটাৰ। গেলেক্টিক বাৰৰ দৈৰ্ঘ্য হৈছে 27,000 আলোকবৰ্ষ কিলোমিটাৰ। টু মেজৰ আৰ্ম, স্কুটাম চেণ্ট্ৰোছ আৰ্ম, পাৰ্চিয়াছ আৰ্ম, মাইনাৰ আৰ্ম, নৰ্মা আৰ্ম আৰু ছেগিটাৰিয়াছ আৰ্ম। আৰু এডিচনেলি এই শ্বৰ্ট গ্ৰীণ মাৰ্জিনেল দেখিছে, সেইডাল হৈছে অৰিয়ন স্পুৰ। 10,000 আলোকবৰ্ষ কিলোমিটাৰ দৈৰ্ঘ্যৰ আৰু 3500 আলোকবৰ্ষ কিলোমিটাৰ বহল এডাল সৰু শাখা। আৰু এই সৰু স্পুৰডালতে আছে আমাৰ সৌৰজগত। আৰু এই আমাৰ সৌৰজগত 8টা প্লেনেট, প্লুটো আৰু এৰিছকে ধৰি 2টা 52 গ্ৰহ, 7,96,354টা মাইনৰ প্লেনেট আৰু আছে 4,143টা ধূমকেতু আৰু অগণন উল্কাপিণ্ড আদিৰে গঠিত আমাৰ সৌৰজগত। ফ্ৰেণ্ডছ, এয়া কেৱল এনিমেশ্যন নহয়, 4 আগষ্টৰ আজি 10 বজাৰ নিশাৰ আকাশত দেখা প্লেনেটবিলাকৰ ৰিয়েল অৱস্থান লাইভ কৰা হৈছে। আহক এতিয়া আমি প্ৰতিটো গ্ৰহ ওচৰৰ পৰা চাওঁ। প্ৰথমে চাওঁ আমাৰ সূৰ্য, ছান। জুম ইন ছান। অ'কে, আমাৰ সূৰ্যটো ফৰ্ম হৈছিল 4.6 বিলিয়ন years ago according to astrophysics, আৰু ই প্ৰত্যেক 1 ছেকেণ্ডত 600 মিলিয়ন টন হাইড্ৰজেনক ফিউজ কৰি হিলিয়ামলৈ ৰূপান্তৰ কৰে। এজ এ ৰিজাল্ট, প্ৰতি ছেকেণ্ডত 4 মিলিয়ন টন এনি মেটাৰ এনাৰ্জিৰ পৰিৱৰ্তন হয়। আৰু ই হৈছে সূৰ্যটোৰ পোহৰ আৰু উষ্ণতাৰ মূল স্ৰোত। নেক্সট, নিয়েৰেষ্ট প্লেনেট মাৰ্কিউৰী। জুম ইন মাৰ্কিউৰী। মাৰ্কিউৰীৰ আকাৰ পৃথিৱীৰ প্ৰায় 1/3। ইয়াৰ ডায়েমিটাৰ 4,880 কিলোমিটাৰ মাত্ৰ। সূৰ্যৰ পৰা ই 57.91 মিলিয়ন কিলোমিটাৰ দূৰত অৱস্থিত। মাৰ্কিউৰীৰ অ'ন চাউণ্ড। Next nearest planet, the second brightest natural object after Moon in the night sky, Venus. Zoom in Venus. সৌৰমণ্ডলৰ একেবাৰে উত্তৰ গ্ৰহটোৱেই হৈছে ভেনাছ। এভাৰেজ টেম্পাৰেচাৰ 464 ডিগ্ৰী চেলচিয়াছ। পৃথিৱীৰ সদৃশ আকাৰ, ভৰ, সূৰ্যৰ পৰা সদৃশ দূৰত্ব আৰু সামগ্ৰিক গাঁথনিৰ দিশৰ প্ৰতি লক্ষ্য ৰাখি ভেনাছক আৰ্থ ছিষ্টাৰ্ছ প্লেনেট বুলি কোৱা হয়। ই পৃথিৱীতকৈ 5% সৰু মাত্ৰ। আৰ্থৰ পৰা ভেনাছলৈ 98,205 মিলিয়ন কিলোমিটাৰ দূৰ মাত্ৰ।
আৰু সূৰ্যৰ পৰা ভেনাছলৈ 10,874 মিলিয়ন কিলোমিটাৰ। নেক্সট প্লেনেট, abundance of life, birthplace of humanity, Earth. Zoom in. Okay, friends, গোলক ঘূৰাইছে, গোলক ঘূৰাৰ আমোদেই বেলেগ। আজি পৃথিৱীখন ঘূৰাওঁ আঙুলিৰ ঠাৰত ইটো মূৰৰ পৰা সিটো মূৰলৈ, ইপাৰৰ পৰা সিপাৰলৈ। এয়া ছিংগাপুৰ, মুম্বাই, কেপ টাউন, নিউয়ৰ্ক চিটি, মেক্সিকো চিটি, San Francisco, and Tokyo, the land of rising sun. And we are here. Yes, GPS says you are here. Yeah, okay. আজিৰ পৰা প্ৰায় 4.5 আৰব বছৰ পূৰ্বে এই পৃথিৱীখন গঠন হৈছিল আৰু একৰ্ডিং টু জিঅ'লজিকেল এভিডেন্স 4.1 আৰব বছৰ পূৰ্বেই এই পৃথিৱীত প্ৰাণীৰ আবিৰ্ভাৱ হৈছিল। আৰু আজি জীৱশ্ৰেষ্ঠ মানৱৰ অহোপুৰুষাৰ্থৰ গুণত জানেইতো প্ৰায় 18,000 আৰু অধিক অপাৰেশ্যনেল আৰ্টিফিচিয়েল ছেটেলাইট আছে। আৰু ইয়াৰ ফ্ৰেণ্ডছ পৃথিৱীৰ একমাত্ৰ প্ৰাকৃতিক উপগ্ৰহ জোনবাই, জুম ইন মুন। জোনবাই আকাৰ পৃথিৱীৰ প্ৰায় 1/4। আমাৰ পৃথিৱীৰ পৰা জোনবাইলৈ দূৰত্ব 3,84,400 কিলোমিটাৰ মাত্ৰ। 1959 পৰা আজিলৈকে জোনবাই অভিযান চলি আছে। 1959ত ছোভিয়েট ইউনিয়নে লুনাৰ প্ৰগ্ৰেমৰ দ্বাৰা জোনবাই অভিযান চলাইছিল। তাৰপিছত 1969ত নাছাই এপল' 11 প্ৰগ্ৰেমৰ দ্বাৰা ইগল লুনাৰ মডুল চন্দ্ৰপৃষ্ঠত প্ৰথমবাৰৰ কাৰণে অৱতৰণ কৰায়। আৰু জানেইতো নীল আৰ্মষ্ট্ৰং, বাজ এড্ৰিন আৰু মাইকেল কলিন্সে 21 ঘণ্টা 36 মিনিট চন্দ্ৰপৃষ্ঠত কটাই পৃথিৱীত এক নতুন ইতিহাস ৰচনা কৰে। আমাৰ ভাৰতেও চন্দ্ৰলৈ যান পঠাইছিল। সেইদিনা 2019 7 ছেপ্টেম্বৰত চন্দ্ৰযান 2 পঠাইছিল, কিন্তু দুৰ্ভাগ্যবশতঃ বিক্ৰম লেণ্ডাৰ লেণ্ড কৰিব নোৱাৰিলে। এনেকৈ সময়ে সময়ে বিভিন্ন দেশৰ পৰা বিভিন্ন সময়ত চন্দ্ৰ অভিযান চলি আছে। জোনবাইৰ পিছতে অধিক চৰ্চা হোৱা গ্ৰহটোৱে হৈছে ৰঙা গ্ৰহ মঙ্গল গ্ৰহ। জুম ইন মাৰ্চ, জুম। পৃথিৱীৰ পৰা মঙ্গল গ্ৰহলৈ 92.481 মিলিয়ন কিলোমিটাৰ আৰু সূৰ্যৰ পৰা ই 207.88 মিলিয়ন কিলোমিটাৰ দূৰত অৱস্থিত। মঙ্গল গ্ৰহৰ এই বিষ ফুহা যেন ফুহাকেইটাৰ পৰা এইটো সহজে অনুমান কৰিব পাৰি যে মঙ্গল গ্ৰহত এই ফুহাকেইটা প্ৰচণ্ড আগ্নেয়গিৰিৰ অৱস্থানৰ জ্বলন্ত সাক্ষ্য মাত্ৰ, নহয়নে? ৰ'ব, কেৱল আগ্নেয়গিৰিৰ প্ৰাবল্যৰ এভিডেন্সৰ পোৱা কথাই নহয়, দুয়োটা মেৰুত থকা প্ৰচণ্ড আইচকেপৰ পৰা মঙ্গল গ্ৰহত পানীৰ অৱস্থানৰ কথাটোৰ প্ৰতিও বিজ্ঞানীসকলক অনুসন্তুষ্ট কৰি তোলে। 2016 চনত নৱেম্বৰ মাহত নাছাৰ এক প্ৰতিবেদনৰ মতে মঙ্গল গ্ৰহৰ উটোপিয়া প্লেনেচিয়া ৰিজনত এ লাৰ্জ এমাউণ্ট অফ আণ্ডাৰগ্ৰাউণ্ড আইচৰ অৱস্থানক সন্দেহ কৰিছে। 1964 পৰা আজিলৈকে মঙ্গল গ্ৰহমুখী কেইবাটাও অভিযান আৰম্ভ হৈছে। 1964 24 নৱেম্বৰত মেৰিনাৰ 4 ফ্ৰম নাছা, 1971 ডিচেম্বৰত ছোভিয়েট ইউনিয়নে মেৰিনাৰ 3 যি ছফ্ট লেণ্ডিং কৰিছিল মাৰ্চত প্ৰথমবাৰৰ কাৰণে। তাৰপিছত মাৰ্চ এক্সপ্ৰেছ ইউৰোপিয়ান স্পেচ এজেঞ্চি। আমাৰ ভাৰতেও 2014 চনত
24 ছেপ্টেম্বৰত মাৰ্চ অৰ্বিটাৰ মিছন যাক মংগলযান বুলি কোৱা হয় মংগলযান পঠাইছিল নেক্সট আমাৰ সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহটোৱে হৈছে বৃহস্পতি গ্ৰহ জুম ইন জুপিটাৰ জুম অ'কে জুপিটাৰ এটা গেছ দানৱ আৰু নিশাৰ আকাশত জিলিকা থাৰ্ড ব্ৰাইটেষ্ট নেচাৰেল অবজেক্ট আফটাৰ মুন এণ্ড ভেনাছ জুপিটাৰৰ 79টা নেচাৰেল ছেটেলাইট আছে গেনিমিড শিৱৰ ভিতৰত ডাঙৰ গেনিমিড আমাৰ বুধ গ্ৰহতকৈও ডাঙৰ জুপিটাৰ পৃথিৱীতকৈ 11.2 গুণ ডাঙৰ আৰু ই ইমানেই ডাঙৰ যে 1300 পৃথিৱী জুপিটাৰত অনায়াসে সোমাই যাব দেখিছে কিমান ডাঙৰ আৰু ইয়াৰ যিটো গ্ৰেট ৰেড স্পট এতিয়া তাত ৰ'দ পৰি থকা নাই কাইলৈ 6:30 মানত হয়তো তাত ৰ'দ পৰিব তেতিয়া আমি দেখুৱাম আমাৰ বৃহস্পতি গ্ৰহৰ নিজা চাউণ্ডসমূহ এয়া কালি দেখাব নোৱাৰিলোঁ এয়া দ্য গ্ৰেট ৰেড স্পট এণ্ড দি চাইক্লনিক গেছ ছিষ্টেম দেখিছেনে মুখ কৰি আছে এই ৰেড স্পটটো ইমানেই ডাঙৰ যে তাত আমাৰ তিনিখন পৃথিৱী অনায়াসে সোমাই যাব ই জুপিটাৰ সূৰ্যৰ পৰা 770.52 মিলিয়ন কিলোমিটাৰ দূৰত আছে আৰু পৃথিৱীৰ পৰা 630.4 মিলিয়ন কিলোমিটাৰ দূৰত পিয়নাৰ 10 নামৰ যিখন মহাকাশযান 1974 ডিচেম্বৰত নাছাই পঠাইছিল সেইখনে একমাত্ৰ যান যি জুপিটাৰলৈ ভিজিট কৰিছে দ্বিতীয় বৃহৎ গ্ৰহ ছেটাৰ্ণ জুম ইন ছেটাৰ্ণ পৃথিৱীতকৈ 9 গুণ ডাঙৰ আৰু ইয়াৰ 60টা অফিচিয়েলি এনাউন্সড নেচাৰেল ছেটেলাইট আছে ইয়াৰ ভিতৰত টাইটান ডাঙৰ একেবাৰে ছেটাৰ্ণৰ ৰিংডাল দেখিছে ৰিংডাল 4 লাখ কিলোমিটাৰ বহল আমাৰ পৃথিৱীৰ পৰা চন্দ্ৰলৈ যিমান দূৰ তাতোতকৈ বেছি কিন্তু ইয়াৰ ৰিংডালৰ 100 মিটাৰমানহে শকত সূৰ্যলৈ ইয়াৰ দূৰত্ব 1.4945 বিলিয়ন কিলোমিটাৰ আৰু পৃথিৱীৰ পৰা ইয়াৰ দূৰত্ব 1.3486 বিলিয়ন কিলোমিটাৰ ছেটাৰ্ণৰ ৰিয়েল চাউণ্ড শুনক তৃতীয় বৃহৎ গ্ৰহ ইউৰেনাছ জুম ইন ইউৰেনাছ চনৰ 23 মাৰ্চত উইলিয়াম হাৰ্শ্বেলে ইউৰেনাছ গ্ৰহটো আৱিষ্কাৰ কৰে আৰু ইয়াৰো এটা ৰিং আছে ভয়েজাৰ 2 যানখন হৈছে একমাত্ৰ যান যি ইউৰেনাছলৈ ভিজিট কৰিছিল আৰু সূৰ্যৰ ইয়াৰ দূৰত্ব 2.9606 বিলিয়ন কিলোমিটাৰ আৰু পৃথিৱীৰ পৰা 29459 বিলিয়ন কিলোমিটাৰ ইউৰেনাছ আৰু নেপচুন দুয়োটা গেছ দানৱ দুয়োটাৰে গাঁথনিক উপাদানো প্ৰায় একে ফ্ৰেণ্ডছ এটা কথা ক'বলৈ পাহৰিছিলোঁ অন্তৰীক্ষৰ কোনো শব্দ বা ধ্বনি শুনি পোৱাটো আমাৰ পক্ষে সম্ভৱ নহয় কাৰণ অন্তৰীক্ষৰ শব্দ বা ধ্বনি ইলেক্ট্ৰমেগনেটিক ৱেভ ৰূপত থাকে সেয়া আমাৰ পক্ষে অসম্ভৱ শুনি পোৱাটো কিন্তু টেকন'লজিৰ বিকাশৰ ফলত বিভিন্ন উপকৰণৰ দ্বাৰা ইলেক্ট্ৰমেগনেটিক ৱেভক মেকানিকেল ৱেভলৈ পৰিৱৰ্তন কৰা হয়
যাৰ ফলত আমি অন্তৰীক্ষৰ যিকোনো শব্দ বা ধ্বনি শুনিব পাৰোঁ। বৰ্তমান আপোনালোকে যিবিলাক গ্ৰহৰ ধ্বনি বা শব্দ শুনিবলৈ পাইছে, সেই ধ্বনি বা শব্দসমূহ হৈছে সেই গ্ৰহবিলাকৰ চুম্বকীয় ক্ষেত্ৰত থকা ইলেক্ট্ৰমেগনেটিক ৱেভক ধ্বনি তৰংগলৈ ৰূপান্তৰ কৰাৰ পিছত সৃষ্টি হোৱা শব্দ, আৰু সেয়া হৈছে সেই গ্ৰহবিলাকৰ নিজা শব্দ। নেক্সট, the coldest planet of our solar system, Neptune. Zoom in. Neptune পৃথিৱীতকৈ 3 গুণ ডাঙৰ। আৰু ইয়াক 1846 চনৰ 30 ছেপ্টেম্বৰত জহন গেলে আৰভেঞ্জলি ভেৰিয়াৰে আৱিষ্কাৰ কৰে। নেপচুনৰ 13টা নেচাৰেল ছেটেলাইট আছে, আৰু ইয়াৰো আছে বৃহস্পতি গ্ৰহৰ দৰে দ্য গ্ৰেট ডাৰ্ক স্পট। আৰু এই ডাৰ্ক স্পটটো আজি ৰ'দ পৰি থকা নাই, কাইলৈ 6:30 মানত ইয়াত ৰ'দ পৰিব, নিশ্চয় দেখুৱাম। এয়া আজি গ্ৰেট ডাৰ্ক স্পট ৰ'দ পৰিছে, আৰু এই ডাৰ্ক স্পটটো ইমানেই ডাঙৰ যে তাত আমাৰ এণ্টায়াৰ পৃথিৱী সোমাই যাব অনায়াসে, ইমান ডাঙৰ। And our favorite dwarf planet, icy dwarf planet, Pluto. Zoom in. Zoom in Pluto. Pluto zoom হ'বলৈ সময় লাগিব, কাৰণ ই আছে সূৰ্যৰ পৰা 39.5 এষ্ট্ৰনমিকেল ইউনিট দূৰত্বত। জানেইতো পৃথিৱীৰ পৰা সূৰ্যলৈ যিমান দূৰ তাক 1 এষ্ট্ৰনমিকেল ইউনিট বুলি ধৰা হয়, আৰু পৃথিৱীৰ পৰা ই আছে 4.958 বিলিয়ন কিলোমিটাৰ দূৰত্বত। 1930 চনৰ 18 ফেব্ৰুৱাৰীত ক্লাইডে টমবাৰ্গে আৱিষ্কাৰ কৰে এই প্লুটো গ্ৰহ, আৰু তেতিয়াৰ পৰাই ই সৌৰজগতৰ 9ম গ্ৰহ হিচাপে স্থান লাভ কৰিছিল। কিন্তু 1992 চনৰ পৰা বিজ্ঞানীসকলে প্লুটোক এটা প্লেনেট হিচাপে সন্দেহৰ চকুৰে চায়, কাৰণ প্লুটোৰ অৱস্থিত কুইপাৰ বেল্টত প্লুটোৰ দৰে আৰু প্লুটোতকৈ ডাঙৰ প্লেনেটৰ বৈশিষ্ট্যসম্পন্ন গ্ৰহৰ অৱস্থানৰ কথা সন্দেহ কৰে। আৰু পৰৱৰ্তী 2005 চনত কুইপাৰ বেল্টত 27% প্লুটোতকৈ ডাঙৰ আৰু গধুৰধৰ্মী প্লেনেট এৰিছৰ আৱিষ্কাৰ হয়। অৱশ্যে কুইপাৰ বেল্টত প্লুটো আৰু এৰিছৰ দৰে প্লেনেটবিলাকে পোনপটীয়াকৈ সূৰ্যক প্ৰদক্ষিণ কৰিলেও সৌৰজগতৰ বাকী 8টা গ্ৰহৰ অৰ্বিটেল লাইনৰ দৰে পেৰেলেল বিন্যাসৰ পৰা আঁতৰি সুকীয়াকৈ অৰ্বিটেল লাইনত অৰ্বিট কৰাৰ বাবে ইণ্টাৰনেশ্যনেল এষ্ট্ৰনমিকেল ইউনিটে প্লুটো আৰু এৰিছক প্লেনেট অভিধাৰ পৰা আঁতৰাই ৰখাৰ প্ৰয়োজন বোধ কৰিলে। And finally, in 2006, during their 26th General Assembly, Pluto formally planet শাৰীৰ পৰা আঁতৰাই as a dwarf planet ৰূপে ৰিক্লাছিফাই কৰে। তেতিয়াৰ পৰাই প্লুটো এটা ডাৰ্ফ আইচি প্লেনেট। আৰু আইৰিছ আৱিষ্কাৰ হৈ 2005 চনৰ 5 জানুৱাৰীত আৱিষ্কাৰ কৰে এমি ব্ৰাউন, CA টুজিউলু আৰু DL ৰবিনউইটছ, এই 3জন মহাকাশচাৰীয়ে। এৰিছ 24 আগষ্ট 2006 তাৰিখে এজ এ ড্ৰাফ্ট প্লেনেট হিচাপে ডিক্লেৰেশ্যন কৰা হয়, আৰু ইয়াৰ এটা মুন আছে, নাম ডাইচোনমিয়া। ইয়াৰ ডায়ামিটাৰ 2326 কিলোমিটাৰ মাত্ৰ। বৰ্তমানলৈকে আমাৰ সৌৰজগতত এই দুটাই জানিব পৰা ডাৰ্ফ প্লেনেট। Okay. Thank you for watching. আপোনালোকে নিজেও চাবৰ কাৰণে লাইভ ডেছক্ৰিপশ্যনলৈ গৈ লিংকটো ক্লিক কৰি ইনষ্টল কৰি ল'ব ষ্টাৰচাট এপটো। Thank you again. Take care.